গ্ৰহৰ মাজত এক গভীৰ সম্পৰ্ক আছে। বেছিভাগ মানুহে জন্মৰ সময়ত থকা গ্ৰহ নক্ষত্ৰ মণ্ডলৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সন্তানৰ নাম দিয়ে। নামৰ প্ৰথম আখৰটো জন্ম ৰাশিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। জন্মৰ সময়ত চন্দ্ৰ যি ৰাশিত থাকে সেই ৰাশিক ব্যক্তিজনৰ জন্ম ৰাশি বুলি কোৱা হয়। নামটোৱে এজন ব্যক্তিৰ জীৱনত ইমান গভীৰ প্ৰভাৱ পেলায় যে বহুলোকে তেওঁলোকৰ কেৰিয়াৰত পদোন্নতিৰ বাবে তেওঁলোকৰ নাম সলনি কৰিবলৈ বাধ্য হয়। ইয়াত আপুনি 4টা আখৰৰ বিষয়ে জানিব। এই আখৰ থকা নামৰ ছোৱালীবোৰ অতি দ্ৰুতগতিত জীৱনত উন্নতি কৰে। তেওঁলোকক নিজৰ লগতে তেওঁলোকৰ স্বামীৰ বাবেও ভাগ্যৱান বুলি গণ্য কৰা হয়। 1. যিসকল ছোৱালীৰ নাম ডি আখৰেৰে আৰম্ভ হয় তেওঁলোকৰ ভাগ্য বহুত সৌভাগ্য বুলি গণ্য কৰা হয়। এনে ছোৱালীবোৰে সকলোতে সফল হয়। তেওঁলোকে এবাৰ কৰিব লগা কামটো জিকিহে শান্ত হয়। তেওঁলোকে জীৱনৰ সকলো আৰাম লাভ কৰে। তেওঁলোক বহুত ভাগ্যৱতী হয়। তেওঁলোকক নিজৰ লগতে তেওঁলোকৰ স্বামীৰ বাবেও ভাগ্যৱান বুলি গণ্য কৰা হয়। 2. যিসকল ছোৱালীৰ নাম এল আখৰেৰে আৰম্ভ হয় তেওঁলোক অতি কোমল হৃদয়ৰ আৰু সৎ। তেওঁলোকে তেওঁলোকৰ সম্পৰ্ক ভালদৰে বজাই ৰাখে। আনক সহায় কৰিবলৈ সদায় সাজু হৈ থাকে। তেওঁলোকে জীৱনত যথেষ্ট উন্নতি কৰে। তেওঁলোক সাধাৰণতে ভাল বিত্তীয় অৱস্থাত থাকে। তেওঁলোকে তেওঁলোকৰ স্বামীৰ ভাগ্য উজ্জ্বল কৰি তোলাৰ কাম কৰে। 3. যিসকল ছোৱালীৰ নাম পি আখৰেৰে আৰম্ভ হয় তেওঁলোকে নিজৰ স্বামীক যথেষ্ট ভাল পায়। তেওঁলোকে তেওঁলোকৰ সুখৰ বাবে যিকোনো কৰিব পাৰে। এইসকলৰ ভাগ্যই দ্ৰুতগতিত এওঁলোকক সহায় কৰে। তেওঁলোকে যি কামতে হাত দিয়ে সেই কামত সফলতা অৰ্জন কৰে। এইটো বিশ্বাস কৰা হয় যে তেওঁলোকে বিয়া কৰা ব্যক্তিজনৰ ভাগ্য জিলিকি উঠে। 4. যিসকল ছোৱালীৰ প্ৰথম আখৰ এছ হয় তেওঁলোককো যথেষ্ট ভাগ্যৱান বুলি গণ্য কৰা হয়। তেওঁলোকৰ জীৱনত সম্পদৰ কোনো অভাৱ নাই। যদি তেওঁলোকে এটা কাম কৰিবলৈ সংকল্পবদ্ধ হয় তেওঁলোকে ইয়াত জিকিবলৈ সক্ষম হয়। তেওঁলোকে বিয়া কৰা ব্যক্তিজনৰ ভাগ্য জিলিকি উঠে। এই 4টা আখৰৰ ছোৱালীবোৰ অত্যন্ত ভাগ্যৱান হোৱাৰ লগতে নিজৰ স্বামীক অত্যন্ত মৰম কৰে আৰু স্বামীৰ সকলো ক্ষেত্ৰতে সহায় কৰাৰ লগতে স্বামীৰ সৰুতকৈও সৰু বস্তুৰ বিশেষ যত্ন লয়। কেৱল এয়াই নহয়, তেওঁলোকৰ স্বামীয়েও তেওঁলোকক যথেষ্ট মৰম চেনেহ কৰে। কিন্তু কিছুমানে সেই মৰম চেনেহ ব্যক্ত কৰিব নাজানে। তথাপিও আপোনাৰ সৰু সৰু কথাবোৰৰ যিদৰে গুৰুত্ব লয় সেইবোৰৰ আপুনি নিজেও অনুভৱ কৰে যে তেওঁ আপোনাক কিমান প্ৰেম কৰে।